নমস্কাৰ সকলোকে বীৰ লাচিত সেনা অসমৰ তৰফৰ পৰা সকলোকে সংগ্ৰামী অভিনন্দন জনাইছো আৰু লাইভটো যদি কোনোবা আছে কমেন্ট এটা কৰি জনাবলৈ অনুৰোধ জনাইছো যাতে মই জানিব পাৰো যে লাইভটো চলি আছে। আচ্ছা, বেছি দেৰি নকৰো, মেইন বিষয়টো হৈছে যে যেহেতুকে আপোনালোক সকলোৱে সংবাদ মাধ্যম অথবা ছ'চিয়েল মিডিয়াৰ জৰিয়তে সকলোৱে জানিব পাৰিছে বা সকলোৱে দেখি আছে হয়তো যে অসমৰ পৰা প্ৰায় 23খন নে 25খন গাড়ীত যিখন নেকি এনিমেলছ এম্বুলেন্স বুলি লিখা আছে আৰু নম্বৰ প্লেটৰ পৰা প্ৰায় গুজৰাটৰ বুলি জানিব পৰা গৈছে। সেই গাড়ীকেইখনত আচলতে যি অসমৰ পৰা হাতী খনে খনে গাড়ীত ইটোৰ পিছত সিটো হাতী লৈ যোৱা হৈছে, প্ৰকৃততে এই যিবিলাক কাৰ্যকলাপ এই কাৰ্যকলাপবিলাক অতিশয় গৰিহণাৰ যোগ্য, কিয়নো যদি আপোনালোকে চাবলৈ যায় অসমত প্ৰত্যেকটো বস্তু আজি অসমখন এনেকুৱা ধৰণৰ হৈ পৰিছে যে অসমখন এখন চৰণীয়া পথাৰৰ দৰে হৈ পৰিছে। যিদৰে নেকি যদি চাবলৈ যায় ইয়াতে বিভিন্নজন লোকে লাগিলেহে ধনী শ্ৰেণীৰ লোকে হওক বা কেন্দ্ৰীয় চৰকাৰে হওক নাইবা বিভিন্ন ধৰণৰ বহিৰাগত লোকসকলে হওক ইয়াৰ পৰা কেৱল মাত্ৰ কেনেদৰে অসমখনক লুটি পুটি খাব পাৰি, কেনেদৰে অসমখনক শুই শুই খাব পাৰি তাৰে ওপৰত তেখেতলোকে বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা আমি দেখিবলৈ পাওঁ। কিয়নো আপোনালোকে যদি চাবলৈ যায় আমাৰ ইয়াতে প্ৰাকৃতিক সম্পদেই হওক বা বনজ সম্পদেই হওক খনিজ সম্পদেই হওক প্ৰত্যেকটো বস্তু কেৱল মাত্ৰ তেখেতলোকে লুণ্ঠন কৰি লৈ গৈ আছে আৰু কেৱল মাত্ৰ অসমৰ জনসাধাৰণ অথবা জনতাক তেওঁলোকে প্ৰলোভনৰ পিছত প্ৰলোভন দি অসমৰ কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰক কেৱল মাত্ৰ টকাৰে কিনি বহিৰাগত লোকসকল নাইবা ধনী শ্ৰেণীৰ লোকসকলে নিজৰ পকেটত ৰখাৰ যি মনোভাৱ বা যি পৰিস্থিতিৰ তৈয়াৰ হৈছে প্ৰস্তুত হৈছে এয়া অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ লজ্জাজনক কথা। আৰু এই শেহতীয়াভাৱে যদি ক'বলৈ যায় CMO আছাম বুলি যিটো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা ডাইৰেক্টলি আমাৰ ৰিপৰ্টখিনি আহে, তাতে যদি আপোনালোকে চাবলৈ যায় আপোনালোকে দেখিবলৈ পাবই যে তাতে স্পষ্টভাৱে তেখেতে লিখিছে যে এই যিখিনি হাতী সৰবৰাহ হৈছে এইসমূহ অসমৰ পৰা যোৱা নাই, এয়া মাত্ৰ ভুৱা কিছুমান খবৰ। কিন্তু ইয়াৰ পৰা এটা স্পষ্ট কথা, এই যিখন ভুৱা বুলি ক'বলৈ বিচাৰিছে, যিকেইটা হাতী অথবা যিকেইখন গাড়ীত গৈছে তেখেতলোকক যি ভুৱা বুলি ক'ব বিচাৰিছে সেইকেইটা কি হাতী নহয় প্ৰকাণ্ড ম'হ আছিল নে কি আছিল, তেখেতলোকলৈ পোনপটীয়াভাৱে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এনেকুৱা ধৰণে কিছুমান দায়হৰা দুখহৰা কিছুমান মন্তব্যৰে তেখেতলোকে আচলতে প্ৰত্যেকটো ক্ষেত্ৰতে তেখেতলোকে পিছ পৰি থাকে, তেখেতলোকে দুখ সাৰি থাকে। কিন্তু অসম তেনেদৰেই অসমখন নাইকিয়া হৈ গৈছে। অসমৰ খনিজ পদাৰ্থ প্ৰাকৃতিক সম্পদ প্ৰত্যেকবিলাক বস্তু যদি চাব যায় প্ৰত্যেকটো বস্তু নাইকিয়া হৈ গৈ আছে বৰ্তমান সময়ত। এনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ড অতিকৈ লজ্জাজনক আৰু অতিকৈ ধিক্কাৰজনক কথা। আৰু ইয়াৰ পৰা এটা স্পষ্ট কথা যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া অথবা ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মৰ্মে যিবিলাক হাতী সৰবৰাহ হওক প্ৰাকৃতিক সম্পদসমূহ বা আমাৰ বনজ সম্পদসমূহৰ যি সৰবৰাহ কৰি আছে এয়া অতিকৈ ধিক্কাৰজনক আৰু অতিকৈ দুৰ্ভাগ্যজনক অসমীয়া সমাজৰ বাবে, অসমীয়া সমাজ জীৱনৰ কাৰণে আৰু অসমখনৰ কাৰণে অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকৈ দুখৰ কথা।